অমৃত বৃক্ষ আন্দোলন যিহেতু 17 ছেপ্টেম্বৰৰ পৰা ফটো আপলোড প্ৰক্ৰিয়া কাৰ্যসূচী আৰম্ভ হৈছে কালিৰ পৰা আৰু যিটো এপৰ জৰিয়তে লগইন কৰা হ'ব সেই এপটো খুলিলে আচলতে খোল খোৱা নাই, ছাৰ্ভাৰ ডাউন হৈ আছে আৰু খোলাৰ লগে লগে এইদৰে ইৰ'ৰ দেখুৱাইছে। সেইবাবে ভিঅ' গোটৰ পৰা লিংক এটা দিছে, সেই লিংকত খুলিছোঁ মই। চাই থাকক আপোনালোকে কেনেদৰে খুলিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু লিংকটোত টাচ কৰাৰ লগে লগে ব্ৰাউজাৰলৈ গুচি যাব আৰু এনেদৰে ইণ্টাৰফেচখন ওলাব। তাৰ ওপৰতে থকা 3টা ডট ক্লিক কৰাৰ লগে লগে তলত ইয়াত আহি যাব। আপোনালোকে লগইনটো টাচ কৰিব। লগইন টাচ কৰাৰ লগে লগে এনেদৰে এখন পেজ আহিব। ইয়াত আছে অমৃত বৃক্ষ আন্দোলন। প্ৰথমে আপোনালোকে মোবাইল নাম্বাৰটো দিব। যিটো নাম্বাৰে প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেই নাম্বাৰটোকে দিব লাগিব আৰু মই ইয়াত টাইপ কৰি লৈছোঁ নাম্বাৰটো। নাম্বাৰটো টাইপ কৰাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ টাইপ কৰাৰ লগে লগে তলতে ছাবমিট বুলি আহি যাব। আপোনালোকে ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পিছতে এনেদৰে এখন পেজ আহিব। পেজখনত সকলো ডিটেইলছ আহি যাব আপোনালোকৰ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেটেগৰী, তাৰপৰা ডিটেইলছ আহিব, নেম আহিব, সকলোবোৰ ইয়াতে আহি যাব আৰু ইয়াৰ পিছতে ফটো আপলোড। এতিয়া দেখিছে ইয়াতে লিখা আছে আপলোড প্ৰেজেণ্টেশ্যন ইমেজ। ইয়াতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছতে এনেদৰে এখন পেজ আহিব। ইয়াতে আপোনালোকে প্ৰথমে গছপুলিটোৰ নাম দিব লাগিব, প্লান্ট নেম। যিহেতু জলফাই পুলি ৰুইছিলোঁ সেইকাৰণে জলফাই লিখিছোঁ আৰু তাৰপিছতে আছে চ'ৰ্চ ফাইল। ইয়াত ফাইলত গৈ আপোনালোকে চেক কৰিব লাগিব ফটোখন য'ত আছিলে এলবামত গৈ। মই ইয়াৰ ফটোখন এনেদৰে লৈ লৈছোঁ আৰু ফটোখন আহি যায় ইয়াতে দেখিছে। তাৰপিছতে আপোনালোকে ছাবমিট কৰি দিব। এবাৰ ক্লিক কৰিব ছাবমিটত বা দুবাৰ বা তিনিবাৰ টাচ হৈ গ'লে ছাবমিটত মানে ফটোখন কেইবাবাৰো আপলোড হৈ যায় আৰু এনেদৰে ইয়াত আহি গ'ল দেখিছে টোটেল ইমেজ আপলোডেড 1 আৰু এইদৰে আপোনালোকে চেক কৰিব পাৰিব ভিউ লিষ্টত। ইয়াত আহি গৈছে চক দেখিছে ফটোখনৰ সৈতে এনেদৰে আহি যাব। তাৰপিছত দ্বিতীয়খন ফটো আপলোড কৰিব লাগিব। ঠিক একে পদ্ধতিৰে কৰিম। লোডিং হৈ আছে আৰু এইদৰে আহি গ'ল। আকৌ প্লান্ট নাম দিব লাগিব। প্লান্ট নেম দিয়াৰ পিছতে আকৌ ফটো আপলোড কৰিব লাগিব। যিহেতু দুখনকৈ ফটো আপলোড কৰিব লাগিব বুলি কৈছে আৰু পুনৰবাৰ মই ফটোখন আপলোড কৰি লৈছোঁ। ইয়াত আহি গৈছে আৰু ছাবমিট কৰি দিয়াৰ লগে লগে অলপ সময় ৰখিব লাগিব। ছাৰ্ভাৰ ডাউন হৈ আছে যিহেতু বহুত শ্ল' হৈছে, নেট শ্ল' চলিছে সেইবাবে। আৰু এইদৰে নেক্সটখন আপলোড কৰি দিয়াৰ লগে লগে প্লান্ট আইডি আহি গ'ল আৰু এইদৰে আইডিটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত দেখিছে আকৌ পুনৰ এইখন পেজলৈ গুচি আহিছোঁ আৰু ইয়াত এতিয়া ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে চাৰ্টিফিকেট ডাউনলোড হৈ যাব আৰু মই এনেদৰে চাৰ্টিফিকেটখন খুলিও দেখুৱাইছোঁ। যদি আপোনালোকে চেষ্টা কৰে নিশ্চয় পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব ভিডিঅ'টো আৰু এইখন চাৰ্টিফিকেট আহি গ'ল।